নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল নেৰানেপেৰা বৰষুণৰ কাৰণে বিদ্যালয়সমূহ দুদিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে আৰু অসমৰ কোনখন জিলাৰ বাবে এই বন্ধ ঘোষণা কৰা হৈছে আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম। এইখন হৈছে কৰিমগঞ্জ জিলাৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ অৰ্ডাৰ আৰু এই অৰ্ডাৰখনত এই কথাটো উল্লেখ কৰা হৈছে যে কি বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি 19 আৰু 20 অৰ্থাৎ আজি আৰু কাইলৈ বিদ্যালয়সমূহ অৰ্থাৎ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধ থাকিব। এই গতিকে ভিডিঅ'টো যদি এই কথাখিনি আপোনালোকক জনালোঁ আপোনালোকে আপোনালোকৰ এই লগৰ শিক্ষক বন্ধু বান্ধৱীসকললৈকে ভিডিঅ'টো ফৰৱাৰ্ড কৰিব আৰু লগতে আপোনালোকৰ জিলাতো এনেকুৱা ধৰণৰ বন্ধৰ অৰ্ডাৰ ওলাইছে নেকি অনুগ্ৰহ কৰি আমাক জনাব। আমি আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। লগতে শ্ৰদ্ধা ছাৰ বাইদেউসকল আমাৰ হোৱাটছআপ চেনেল আৰু এই ফেচবুক পেজ যদি আপোনালোকে ইতিমধ্যে ফ'ল' কৰা নাই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, ফ'ল' কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।